Hello guys, মই আপোনালোকক স্বাগতম জনাইছোঁ আজি অন্য এটা ভিডিঅ'লৈ। এয়া আমি ৰাতিপুৱা খোজ কাঢ়িবলৈ ওলাই আহিছোঁ নি। এয়া চাওক। এইপিনে আমাৰ গাঁও আছে। গাঁৱৰ পৰা এতিয়া ওলাই আহিলোঁ বাৰু। এয়া চাওক আমাৰ ইয়াত থকা পিছলা নদী। এইখন চাওক। এয়া গৰাখহনীয়া হৈছে ইয়াত। তো এয়া চাওক আমাৰ গাঁৱৰ ওচৰতে থকা পিছলা নদী। এয়া আছে আৰু এয়া চাওক আমাৰ পিছলা নদী কেইদিনমানৰ আগতে বানপানী গৈছিলে ৰাস্তাৰ ওপৰেদি। এয়া চাওক এইবোৰ গৰাখহনীয়া হৈছে, সেইকাৰণে বান্ধ দি থৈছে। সেয়া এয়া শ্ৰী পেটুৱাগোসানী থান ৰাতিপুৱাই। এয়া ৰাস্তা, এইটো ৰাস্তা গৈ শিমলুগুৰি চেঁচা পাবগৈ পাৰি। আমি এতিয়া এইখন দলং পালোহি। এয়া এইখন দলঙৰ এইপিনে গ'লে আমি চেঁচা অৰুণাচলৰ সীমান্ত জেগা সেই তালৈকে যাব পাৰি। এদিন আমিও যাম বাৰু। এইপিনে ধলপুৰ আৰু এইপিনে শিমলুগুৰি পায়, তাৰপৰা চেঁচা অৰুণাচল পাহাৰ আছে। আমি এবাৰ গৈছিলোঁ, একেবাৰে ওচৰ নাপালোগৈ। এইবাৰ আকৌ যাম বাৰু পাছত কেতিয়াবা। এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ। এইপিনে চাই লওক আৰু আকৌ কেতিয়াবা আমি ওলাই আহিয়ে থাকিম বাৰু। এইপিনে এতিয়া আমাৰ ৰাস্তাত কিবা কিবি দেখুৱাম বাৰু। এইডাল চাওক সাপ, এডাল সাপ নহয় বাৰু, গছৰ এনে কিবা। এয়া এইবোৰ যে প'ষ্টবোৰ দেখিছে, এইবোৰ গেছৰ। আমাৰ ইয়াত মানে গেছৰ লাইন গৈছে। সেয়া সেইবোৰ যে প'ষ্ট দেখিছে, সেইবোৰ এনেকৈ গেছৰ পাইপ গৈছে। সেই গছ জংঘলখনৰ পৰা ওলাই আহি এনেকৈ আমাৰ ৰাস্তাৰ তলেদিয়ে গৈ সেইপিনে দলং চলং পাৰ হৈ গৈ গৈছেগৈ সেইপিনে গুৱাহাটীলৈ। এয়া এইবোৰ গোটেই পথাৰবোৰ যে দেখিছে, চবতে বানপানী হ'লে গোটেই পানী হৈ গৈছিলে। এতিয়া পানী কমিলে বাৰু, নাইকিয়া হ'ল আৰু। এতিয়া সিহঁতি কিবা কথা পাতি গৈ আছে, মই পাছত গৈ আছোঁ আৰু। এয়া আমাৰ ৰাস্তাটোকে দেখুৱাই আছোঁ। আৰু পাছত অন্য এটা ভিডিঅ'লৈ কোনো এদিন লগ পাম বাৰু। ভিডিঅ'বোৰ চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কোনো।